তেওঁৰে সেই কেইটামান শব্দ, তেওঁৰে শাৰী কেইটামান, তেওঁৰে কথা, তেওঁৰে ছন্দ, জুবলিৰ সুৰৰ মাজত, তেওঁৰ সুৰৰ মাজত আপোনালোকৰ আগত দাঙি ধৰিবলৈ মোক সেইখিনি সাহস দিলে। এতিয়া আমাক এইজনী চকুৰ প্ৰয়োজন, যি নেদেখে এন্ধাৰ, নেদেখে পোহৰ, দেখে মাথো সেই ক্ষণ যেতিয়া এন্ধাৰ আৰু পোহৰ দুয়োতে বিলীন হয়। সন্মুখত সুসময়ৰ উশাহ অন্তহীন, সেই সুসময়ৰ উশাহ অন্তহীন। মুক্ত হোৱা